মই অসমীয়া বিষয় শিক্ষক ৰাজীৱ হাতীমতে আপোনালোক সকলোকে মোৰ ইউটিউব চেনেল নলেজ টেম্পললৈ প্ৰথমে স্বাগতম জনাইছোঁ। আজি উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে সাহিত্য সৌৰভ পুথিখনিৰ ৬১ পৃষ্ঠাত সন্নিৱিষ্ট শিলভদ্ৰৰ চিঠি গল্পটি সম্পৰ্কে আলোচনা কৰিম। শিলভদ্ৰ এজন জনপ্ৰিয় গল্প সাহিত্যিক। তেখেতে একবিংশ শতিকাৰ প্ৰথম দশকলৈকে অৰ্থাৎ মৃত্যু পৰ্যন্ত চুটি গল্প ৰচনা কৰিছিল। তেখেতৰ চুটি গল্পৰ এক বিশেষ বৈশিষ্ট্য আছে। তেখেতৰ চুটি গল্পত বাস্তৱ জীৱনৰ ক্ষুদ্ৰ ক্ষুদ্ৰ ঘটনা একোটাক লৈ তেওঁ গল্প ৰচনা কৰিছিল। তদুপৰি তেখেতৰ সৰল ভাষা আৰু মেদহীন বৰ্ণনাই গল্পসমূহক পাঠকৰ অতি ওচৰ চপাই নিছিল। পাঠকে তেওঁৰ গল্পসমূহ সমাদৰ কৰিছিল। আজি চিঠি গল্পৰ মূল কাহিনীভাগ আলোচনা কৰাৰ আগতে আমি চুটি গল্প বুলিলে কি বুজা, চুটি গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহনো কি কি সেই সম্পৰ্কে আলোচনা কৰিম। তোমালোকে নিশ্চয় এই কথা জানা যে অসমীয়া চুটি গল্পৰ জনক হৈছে ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা। ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱা দেৱে ৰচনা কৰা সেই চুটি গল্পই আজি বিকাশ লাভ কৰি ফুলে পাতে বিকশিত হৈ এজোপা বটবৃক্ষলৈ ৰূপান্তৰিত হ'ল। আজি প্ৰথমে আমি আহাচোন চাওঁ চুটি গল্প বুলিলেনো কি বুজা। এতিয়া চুটি গল্পৰ এটা নিৰ্দিষ্ট সংজ্ঞা নিৰ্ধাৰণ কৰাটো সহজ নহয়। তথাপিও আমি চুটি গল্পৰ এটা সংজ্ঞা নিৰ্ধাৰণ কৰিবৰ কাৰণে চেষ্টা কৰিছোঁ। চুটি গল্প বুলিলেনো কি বুজা সেই সম্পৰ্কে চাওঁচোন আহা। চুটি গল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূৰ্ণ আৰ্ট। তোমালোকে মন কৰিবা যে চুটি গল্প এবিধ সংক্ষিপ্ত মানে অতি চুটি স্বতঃসম্পূৰ্ণ আৰ্ট। নিজৰ বিক্ষিপ্ত ভাৱ আৰু মনোবেগক সম্পূৰ্ণৰূপে আয়ত্তাধীন কৰি কম কথাতে মনোৰমকৈ চিত্ৰ সংযোগৰ মাজেদি মানৱ জীৱনৰ কোনো মুহূৰ্তৰ অৱলম্বনক উদ্ভাসিত কৰি তুলি ভাৱৰ একমুখিতা আৰু কম চৰিত্ৰৰ সমাৱেশত চুটিকৈ ৰচনা কৰা কাহিনীক চুটি গল্প বোলা হয়। তোমালোকে নিশ্চয় চুটি গল্প বুলিলে কি বুজা সেই সম্পৰ্কে এটা ধাৰণা কৰিব পাৰিছা। মই আকৌ এবাৰ কৈছোঁ যে চুটি গল্প এবিধ সংক্ষিপ্ত স্বতঃসম্পূৰ্ণ আৰ্ট। নিজৰ বিক্ষিপ্ত ভাৱ আৰু মনোবেগক সম্পূৰ্ণৰূপে আয়ত্তাধীন কৰি কম কথাতে মনোৰমকৈ চিত্ৰ সংযোগৰ মাজেদি মানৱ জীৱনৰ কোনো মুহূৰ্তৰ অৱলম্বনক উদ্ভাসিত কৰি তুলি ভাৱৰ একমুখিতা আৰু কম চৰিত্ৰৰ সমাৱেশত চুটিকৈ ৰচনা কৰা কাহিনীক চুটি গল্প বোলা হয়। তেওঁলোকে চুটি গল্পৰ সংজ্ঞা সম্পৰ্কে বা চুটি গল্প বুলিলে কি বুজা সেই সম্পৰ্কে এটা স্পষ্ট ধাৰণা কৰিব পাৰিছা। এতিয়া আহাচোন চাওঁ চুটি গল্পৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহনো কি কি সেই সম্পৰ্কে আলোচনা কৰিম। এতিয়া চুটি গল্পৰ প্ৰথম বৈশিষ্ট্যটো হৈছে যে চুটি গল্পৰ আৰম্ভণি আকস্মিক আৰু সামৰণি নাটকীয় হোৱা বাঞ্ছনীয়। অৰ্থাৎ নাটকীয় মানে শেষ হৈও যেন গল্পটো কিবা যেন গল্পকাৰে ক'বলৈ থাকি গ'ল, কিবা যেন লিখিবলৈ থাকি গ'ল, এনেকুৱা এটা ভাৱ মনলৈ অহা। অৰ্থাৎ প্ৰথম বৈশিষ্ট্যটো হৈছে চুটি গল্পৰ আৰম্ভণি আকস্মিক, সামৰণি নাটকীয় হোৱা বাঞ্ছনীয়। ঠিক আছে। চুটি গল্পৰ দ্বিতীয় বৈশিষ্ট্য, চুটি গল্পৰ কেইটামান বিশেষ উপাদান থাকে, যেনে বিষয়বস্তু, ঐক্য, কাহিনী, কথোপকথন, ৰচনা ৰীতি ইত্যাদি। চুটি গল্পৰ বিষয়বস্তুৰ বিকাশ নিৰ্দিষ্ট পৰিধিৰ মাজত হ'ব লাগে। এটা নিৰ্দিষ্ট পৰিধিৰ মাজত চুটি গল্পৰ বিকাশ হোৱা বাঞ্ছনীয়। তোমালোকে দ্বিতীয় বৈশিষ্ট্যটো আকৌ এবাৰ চাবা যে চুটি গল্পৰ কেইটামান বিশেষ উপাদান আছে, বিষয়বস্তু, ঐক্য, কাহিনী, কথোপকথন, ৰচনা ৰীতি ইত্যাদি। চুটি গল্পৰ বিষয়বস্তুৰ বিকাশ নিৰ্দিষ্ট পৰিধিৰ মাজত হোৱা বাঞ্ছনীয়। তোমালোকে দ্বিতীয় বৈশিষ্ট্যটো বুজিব পাৰিছা। তৃতীয় বৈশিষ্ট্যটো হৈছে ভাৱৰ একমুখিতা। চুটি গল্পৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য ভাৱৰ একমুখিতা, মানে আৰম্ভণিৰ পৰা পৰিসমাপ্তিলৈকে চুটি গল্পত এটি ভাৱধাৰাৰ ওপৰত বিশেষ গুৰুত্ব দিয়া হয়। চিঠি গল্পটিৰ আৰম্ভণিৰ পৰা শেষলৈকে গল্পকাৰে এটি ভাৱধাৰাৰ ওপৰতে চিঠিক বিষয়বস্তু হিচাপে লৈ গল্পটো ৰচনা কৰা হৈছে। গতিকে তোমালোকে ৩ নম্বৰ যিটো বৈশিষ্ট্য তোমালোকে মনত ৰাখিবা যে ভাৱৰ একমুখিতা চুটি গল্পৰ আন এক উল্লেখযোগ্য বৈশিষ্ট্য। চুটি গল্পৰ ৪ নম্বৰ বৈশিষ্ট্যটো হৈছে চুটি গল্পত মানৱ জীৱনৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰ উপস্থাপন কৰা হয়।
মানৱ জীৱনৰ পূৰ্ণ চিত্ৰ চুটিগল্পত পোৱা নাযায়। চুটিগল্পত মানৱ জীৱনৰ পূৰ্ণ চিত্ৰৰ পৰিৱৰ্তে কোনো নিৰ্দিষ্ট দিশৰহে উপস্থাপন কৰা হয়। এইটো চুটিগল্পৰ চতুৰ্থ বৈশিষ্ট্য। চুটিগল্পৰ ৫ নম্বৰ বৈশিষ্ট্যটো হৈছে বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পক দুটা ভাগত ভাগ কৰিব পাৰি, ব্যক্তিনিষ্ঠ বা আত্মবিবৃত্তিমূলক আৰু বস্তুনিষ্ঠ বা বৰ্ণনামূলক। তোমালোকে আকৌ এবাৰ মন কৰিবা যে বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পক দুটা ভাগত ভগাব পাৰি। প্ৰথমটো হ'ল ব্যক্তিনিষ্ঠ বা আত্মবিবৃত্তিমূলক আৰু দ্বিতীয়টো হৈছে বস্তুনিষ্ঠ বা বৰ্ণনামূলক। মন কৰিবা ৫ নম্বৰ বৈশিষ্ট্য বিষয়বস্তুৰ ফালৰ পৰা চুটিগল্পক দুভাগত ভগাব পাৰি, ব্যক্তিনিষ্ঠ বা আত্মবিবৃত্তিমূলক, বস্তুনিষ্ঠ বা বৰ্ণনামূলক। চুটিগল্পৰ ৬ নম্বৰ বৈশিষ্ট্যটো হৈছে চুটিগল্পৰ কাহিনী সহজ সৰল আৰু পোনপটীয়া হোৱা উচিত। চুটিগল্পৰ কাহিনী সহজ সৰল হ'ব লাগে, কাৰণ পাঠকে চুটিগল্প পঢ়ি সেই কাহিনীটো সহজে বুজি পোৱা বিধৰ অতি সহজ সৰল ভাষাৰে চুটিগল্প ৰচনা কৰা উচিত। ৭ নম্বৰ বৈশিষ্ট্যটো হ'ল চুটিগল্পৰ ৰচনাভংগী। চুটিগল্পৰ ৰচনাভংগী অনুসৰি বৰ্ণনামূলক নাইবা কথোপকথনমূলক অথবা বৰ্ণনা আৰু কথোপকথনৰ সমন্বয়ত ৰচিত হ'ব পাৰে। তোমালোকে আকৌ এবাৰ মন কৰিবা যে চুটিগল্পৰ ৰচনাভংগী আছে, ৰচনাভংগী অনুসৰি চুটিগল্প বৰ্ণনামূলক হ'ব পাৰে, চুটিগল্প বৰ্ণনাৰ জৰিয়তে গল্পকাৰে ৰচনা কৰিব পাৰে, বা কথোপকথনৰ জৰিয়তে আমি যেনেকৈ কথা বতৰা পাতো তেনেকৈ কথা পতাৰ চলেৰেও চুটিগল্প ৰচনা কৰিব পাৰি, আৰু কথোপকথন আৰু বৰ্ণনা এই দুয়োটাৰ সমন্বয়ত চুটিগল্প ৰচিত হ'ব পাৰে। চুটিগল্পৰ ৮ নম্বৰ বৈশিষ্ট্য হৈছে চুটিগল্প ৰচনাভংগী অনুসৰি তিনিটা ভাগত ভাগ কৰিব পাৰি। কাহিনী প্ৰধান, য'ত কাহিনীৰ ওপৰত গুৰুত্ব দিয়া হয়, চৰিত্ৰ প্ৰধান, য'ত চৰিত্ৰৰ ওপৰত গুৰুত্ব দিয়া হয়, পৰিৱেশ প্ৰধান, য'ত পৰিৱেশৰ ওপৰত প্ৰাধান্য দি চুটিগল্প ৰচনা কৰা হয়। গতিকে ৰচনা ভংগী অনুসৰি চুটিগল্পক তিনিটা ভাগত আমি ভাগ কৰিব পাৰোঁ, কাহিনী প্ৰধান, চৰিত্ৰ প্ৰধান আৰু পৰিৱেশ প্ৰধান। চুটিগল্পৰ ৯ নম্বৰ বৈশিষ্ট্যটো হৈছে চুটিগল্প কম চৰিত্ৰৰ সমাৱেশত ৰচনা কৰা হয়। আমি চিঠি গল্পটি যদি চাওঁ, ভূদেৱ চৌধুৰী, প্ৰশান্ত শৰ্মা, ভূদেৱ চৌধুৰীৰ পৰিবাৰ, কেইটামান মাত্ৰ চৰিত্ৰ, কম সংখ্যক চৰিত্ৰক বিষয় হিচাপে লৈ বা উপস্থাপন কৰি গল্পটো ৰচনা কৰা হৈছে। গতিকে এই ফালৰ পৰা আমি নিৰ্ণয় কৰিব পাৰোঁ সংজ্ঞাটো যে চুটিগল্পৰ বৈশিষ্ট্যটো যে চুটিগল্পত কম চৰিত্ৰৰ সমাৱেশ ঘটোৱা হয় বা কম চৰিত্ৰৰ সমাৱেশত চুটিগল্প ৰচনা কৰা হয়। চুটিগল্পৰ ১০ নম্বৰ বৈশিষ্ট্যটো হৈছে চুটিগল্প কম পৰিসৰৰ ভিতৰত ৰচনা কৰা উচিত। চুটিগল্পৰ পৰিসৰটো চুটি হোৱা বাঞ্ছনীয়। গতিকে ইয়াত দুজন আমি ব্যক্তিৰ বিষয়ে ইয়াত উল্লেখ কৰিম। দুজন ব্যক্তিৰ চুটিগল্পৰ পৰিসীমা কিমান হ'ব লাগে, চুটিগল্পৰ পৰিসৰ কিমান চুটি হ'ব লাগে, সেই সম্পৰ্কে তেওঁলোকে সংজ্ঞাৰ জৰিয়তে নিৰ্ধাৰণ কৰিছে। প্ৰথম আমি ক'ম এডগাৰ এলেন পো। এডগাৰ এলেন পোয়ে উল্লেখ কৰিছে এ শ্বৰ্ট ষ্টৰী ইজ এ প্ৰ'জ। তোমালোকে মন কৰিবা এডগাৰ এলেন পোয়ে উল্লেখ কৰিছে এ শ্বৰ্ট ষ্টৰী ইজ এ প্ৰ'জ নেৰেটিভ requiring from half an hour to 1 or 2 hours in its perusal। অৰ্থাৎ ইয়াত এই কথা কৈছে যে এডগাৰ এলেন পোয়ে চুটিগল্পৰ পৰিসৰটো হ'ব লাগে এনেধৰণৰ বুলি উল্লেখ কৰিছে যে আধা ঘণ্টাৰ পৰা 1 ঘণ্টা বা 2 ঘণ্টাৰ ভিতৰত পঢ়ি অটাব পৰাকৈ চুটিগল্প ৰচনা কৰিব লাগে। তাৰ পৰিসৰটো আৰু কমাই A.G. ৱেলছে সময়ৰ পৰিমাণ আৰু কমাই দি কৈছে যে চুটিগল্প 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত শেষ হোৱাকৈ ৰচনা কৰা বাঞ্ছনীয়। A.G. ৱেলছে চুটিগল্পৰ ৰচনাৰ পৰিসৰ সম্পৰ্কে ইয়াত উল্লেখ কৰিছে। তেওঁ চুটিগল্প ৰচনাৰ পৰিসৰটো কৈছে যে চুটিগল্প 10 মিনিটৰ পৰা 50 মিনিটৰ ভিতৰত পঢ়ি অটাব পৰাকৈ চুটিগল্প ৰচনা কৰা উচিত। গতিকে ইয়াৰ পৰা আমি অনুমান কৰিব পাৰোঁ যে চুটিগল্প পৰিসৰ কম হোৱাটো বাঞ্ছনীয়। আজি এই আলোচনাৰ পৰা তোমালোকে চুটিগল্প বুলিলে কি বুজা, চুটিগল্পৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি সেই সম্পৰ্কে তোমালোকে বুজিব পাৰিলা। ইয়াৰ পিছৰ খণ্ডটিত মই চিঠি গল্পটি সম্পৰ্কে আলোচনা কৰিম, শিলভদ্ৰৰ চিঠি গল্পটিৰ মূল বিষয়বস্তু সম্পৰ্কে আলোচনা কৰিম। গতিকে আজি তোমালোকে চুটিগল্প বুলিলে কি বুজা, চুটিগল্পৰ উল্লেখযোগ্য বৈশিষ্ট্যসমূহ কি কি সেই সম্পৰ্কে তোমালোকৰ পৰীক্ষাৰ কাৰণে অতি দৰকাৰী এটা প্ৰশ্নৰ উত্তৰ মই আলোচনা কৰিলোঁ। তোমালোকে নিশ্চয় সহজে বুজিব পাৰিছা।
ধন্যবাদ।